Welcome back to my channel. So আকৌ এটা নতুন ব্লগলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি যেহেতু লক্ষ্মী পূজা সবে জানে দুদিনকে পৰিছে বা সব পূজাই দুদিনকে পৰিছে। সো আজি বহুতে কৰিব যেহেতু লক্ষ্মী পূজা ৰাতিয়ে কৰি ভাল লাগে আমিও কৰিম আজি কি বনাও কি কৰোঁ কেনেকৈ কি কৰোঁ সব আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব। সো ষ্টে টিউন। আৰু ইয়াতে চাউল তিয়াই থৈছোঁ প্ৰসাদৰ কাৰণে আৰু এয়া বুট মগু আৰু ফুল নাৰিকল এনেকৈ ঘৰত বহাবলৈ গোটেইখিনি ঠিক কৰি থৈছোঁ। ফলৰ পাত পদুম ফুলৰ পাত যিহেতু লক্ষ্মী মা পদুম ফুলত বহে চ' তেনেকৈ গোটেইখিনি ৰেডি কৰিছোঁ। এয়া ঘৰটো ধুই থৈছোঁ ফল প্ৰসাদ গোটেইখিনি আগতীয়াকৈ ধুই থৈ মেলি ৰেডি কৰি থ'লোঁ আৰু কাৰণ পিছবেলাৰ ভাগত আমি গোটেই বস্তুবোৰ বনোৱাত লাগিব চ' সেইখিনি আগতে সজাই পৰাই থৈ দিছোঁ আৰু এয়া তাৰপিছত চুজি গুড়ি কৰি লৈ ভাজিছোঁ চুজি বনাইছোঁ চুজি হালোৱা টাইপৰ বনাইছোঁ গাখীৰ দি দিছোঁ অকণমান ড্ৰাই ফ্ৰুটছ দিছোঁ কেশৰ দিছোঁ ঘিউত ভাজিছিলোঁ একচুৱেলি তেতিয়া ঘিউত ভাজিলে মানে চুজিটো খাবলৈ বহুত টেষ্টি হয় আৰু মিক্সিত গ্ৰাইণ্ড কৰি লৈছিলোঁ প্ৰথমতে কাৰণ মিক্সিত গ্ৰাইণ্ড কৰি ল'লে চুজিটো দেখিবলৈ বহুত ধুনীয়া হয় আৰু তাৰপিছত বনালোঁ পায়সটো বনাওঁতে এয়া গাখীৰ প্ৰথমে উতলাই লৈছিলোঁ ঘিত অকণমান গাখীৰটো দি পেলাই তাৰপিছত উতলাওঁতে চাউল দিছোঁ চাউল দিয়াৰ পিছত চেনিখিনি একচুৱেলি কি কৰিছিলোঁ গলিব দিছিলোঁ গেছত অকণমান পানীত তেতিয়া মানে কালাৰটো বহুত ধুনীয়া আহে আৰু কেশৰো অকণমান দিছোঁ তেতিয়া অকণমান য়েল্ল'ইছ এটা হেৰি আহে কালাৰ আহে আৰু ফ্লেভাৰটোও ধুনীয়া হয় গোন্ধটোও ধুনীয়া আহে আৰু সেইকাৰণে দিছোঁ আৰু অকণমান ড্ৰাই ফ্ৰুট ছটিয়াই দিছোঁ ভাল লাগিছে খাই আৰু তাৰপিছত ভাজিলোঁ সৰু সৰু কৰি পুৰি যিহেতু পূজাৰ কাৰণে গোটেই বাচন বৰ্তন গোটেইবোৰ বেলেগ কাৰণ ভালো নালাগে দিয়কচোন এনেকৈ সদায় বনোৱা বাচন বৰ্তনত পূজাৰ ভোগ ৰেডি কৰা মানে বনোৱাতে চব বেলেগ উলিয়াই দিছিলে আৰু মায়ে যিহেতু আছিলেই বহুত পূজাৰ উপলক্ষে বাচন বৰ্তন এনেকৈ ধুনীয়াকৈ গোটেইবোৰ সজাই থ'লোঁ তাৰপিছত সজাই থৈ পেলাই অকণমান আলপনা এনেই নিয়মত এটা বনালোঁ আৰু তাৰপিছত মই ৰেডি হ'বলৈ গ'লোঁ মই ৰেডি হৈ গ'লোঁ মাৰ লাল বাৰী শাড়ীখন পিন্ধি ল'লোঁ আৰু কিবা পূজাত অকণমান ট্ৰেডিশ্যনেল লুক দি পূজা কৰিলে ভাল লাগে নিজৰে ভাল লাগে চ' এইখন পিন্ধি ল'লোঁ মাও ৰেডি হৈ আছে আৰু ভণ্টিও অকণমান মেখেলা চাদৰ পিন্ধি আছে আপোনালোকক দেখুৱাম এতিয়া পূজাত বহিম পূজাটো ময়ে কৰিম আপোনালোকে চাই থাকিব কি কৰোঁ কেনেকৈ কি কৰোঁ চাই থাকিব এয়া আমাৰ কি বুলি কওঁ বুঢ়া সেয়া কাম নোহোৱা চেয়াৰত বাগৰি টিভি চাই আছে কাম নোহোৱা একদম চ' এতিয়া মই পূজাত বহিম আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই দিব বাই বাই শৰাইখন ৰেডি কৰি লৈছোঁ আগতে এইবোৰ চাকিবোৰ ৰেডি কৰিছোঁ এইবোৰ অকণমান এনেই আলপনা এটা আঁকি থৈছোঁ আৰু এনেকৈ ৰেডি কৰিছোঁ এতিয়া কি কৰোঁ দেখুৱাই থাকিম এনেই ভাল লাগে ন লক্ষ্মী পূজা বুলি ক'লে লক্ষ্মী পূজা বুলি নহয় যিকোনো চেলিব্ৰেশ্যন স্পেচিয়েলি মই বহুত ভাল পাওঁ আপোনালোকে কেনেকুৱা পায় আপোনালোকে জনাব মই বহুত ভাল পাওঁ এনেকৈ কিবা এটা চেলিব্ৰেশ্যন হ'লে ঘৰত চেলিব্ৰেশ্যন বুলি নহয় কিবা পূজা পাতল হ'লে বহুতেই বেছি ভাল পাওঁ আৰু সেইকাৰণে নিজে আগভাগ ল'ব যাওঁ মানে কাৰণ মায়ে কিমান কৰিব মায়েতো আগতে বহুত কৰিলে চ' ভাবোঁ আৰু মই যে অকণমান ময়ো হেল্প কৰি দিব পাৰোঁ যিহেতু ডাঙৰ হৈছোঁ চ' যিখিনি পাৰোঁ সিমান দূৰ কৰি যাওঁ মায়ে লগত সহায় সহযোগিতা কৰি দিয়ে সেইখিনিয়ে বহুত আৰু নিজৰো ভাল লাগে পূজাটো কৰিলে নিজৰ মনটো বহুত বেছি ভাল লাগে আপোনালোকে কেনেকুৱা পায় জনাবচোন আৰু ইয়াৰ তাৰপিছত মায়ে দেখুৱাই দি গৈছে কেনেকৈ কি কৰিব লাগে আৰু মই কৰি গ'লোঁ এয়া হ'ল পূজা ষ্টাৰ্টিং পুত্ৰ ৰাখি ধনেশ্বৰ সসন্মানে যথাকালে গেলা লোকান্তৰে যোৱা ৩-৪ বছৰে পূজা ঘৰত লক্ষ্মী পূজা মই কৰি আহিছোঁ মায়ে দেখুৱাই দি গৈছে মই সেইমতে কৰি আহিছোঁ গম পাইছোঁ আৰু কিমান টান হয় সংস্কৃত ভাষাটো বাট যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ পূজাটো কৰিব সংস্কৃত ভাষা পঢ়িবলৈ বহুত টান
কিন্তু যিমান হ'লেও মই ট্ৰাই কৰিছোঁ, যিখিনি পাৰোঁ কষ্ট কৰি হ'লেও। কিছুমান নাজানিলে মাক সুধিছিলোঁ আৰু পঢ়ি পেলাই বুজি পালোঁ বহুত বস্তু। পূৰা লিখা আছে তাত যে মানে লক্ষীমাৰ পাঁচালীখনত যে যোনে লক্ষীমাক পূজে তেওঁৰ বহুত বেছি ভাল। স্পেচিয়েলি বৃহস্পতিবাৰটো স্পেচিয়েলি মাইকী মানুহে বা ছোৱালী মানুহে পূজা কৰাটো বহুত ভাল হয়। সেইবোৰ বুজি পাইছোঁ। মানে যাৰ ঘৰত লক্ষীমা পূজনীয় হয়, মানে পূজা কৰে যোনে লক্ষীমাক, সেইখন ঘৰৰ ধন সম্পত্তি বহুত বেছি আয় হয়। আৰু এয়া হ'ল আমাৰ পূজা সম্পন্ন। মায়ে পুষ্পাঞ্জলি গালে। গোৱাৰ হোৱাৰ পিছত উৰুলি দি পেলাই শেষ কৰিলোঁ আমাৰ পূজা ভাগ। আৰু এতিয়া একচুৱেলি আজি যিটো পূৰ্ণিমা আজি জোনক অকণমান সেৱা কৰি গুচি আহিছে। এই কাপোৰবিলাক নুঠাবা চফাত। সৰুৰে পৰাই শিকি আহিছোঁ যে লক্ষী পূৰ্ণিমাৰ দিনাখন জোনটোক সেৱা কৰি পেলাই নাৰিকলৰ পানী চকুত দিব লাগে। তেতিয়া চকুৰ বেমাৰ আজাৰবোৰ কম হৈ থাকে বুলি শুনিছোঁ, বুলি শিকিছোঁ। সেয়াই অকণমান নিয়মটো কৰিলোঁ। আৰু যিহেতু শৰৎ পূৰ্ণিমা বুলি কয়, বহুত ষ্ট্ৰং পূৰ্ণিমা হয়, বছৰত এবাৰেই আহে, গতিকে নিয়মটো একেবাৰতে কৰি ল'লোঁ। যিহেতু পূৰ্ণিমা, তো আজিৰ নিচিনা ষ্ট্ৰং মুনলাইট এবছৰত এবাৰে আহে, শৰৎ পূৰ্ণিমা বুলি যিহেতু কয়। চ' ক্ৰিষ্টেল স্কিলত থৈ দিছোঁ ৰিচাৰ্জ হ'ব কাৰণে, আৰু ইয়াতে ক্ষীৰ থৈ দিছোঁ যাতে মানে আৰু ভাল বুলি কয় আৰু। চ' মানে ইয়াত ক্ষীৰটো থৈ দিছিলোঁ, বনাইছিলোঁ যে অকণমান ভোগ। আৰু গাইজ, আমাৰ পূজা হৈ গ'ল। এতিয়া এইখিনি যিখিনি জোনক পূজা কৰিলোঁ, সেইখিনি দি এতিয়া গোটেই গডৰেজবোৰ মানে কিটচেন এইবোৰত অকণমান দি দিম আৰু পূজা কৰিম। এইটো দি আৰতি টাইপৰ অকণমান দিম, আগ দিম। সেয়াই আৰু বাকী এতিয়া আমাৰ পূজা প্ৰায় সমাপ্তই হ'ল আৰু শেষেই হ'ল। আৰু তাৰপিছত একেবাৰে প্ৰসাদ বিতৰণো কৰি ল'লোঁ। গাইজ, খিচিৰি হেপেনিং। ৰান্ধনী পেহী চব্জি অলৰেডি ডান বাই মাদাৰী। হাইছে প্ৰথম গাইজ, মই ভিডিঅ' কৰোঁ কাৰণে হাঁহে। আৰু গাইজ, এতিয়া আমি প্ৰসাদ খাই পেলাই অকণমান ৰেষ্ট লৈ পেলাই খিচিৰি চব্জি বনালে সেয়া ভোগ কৰি আজিলৈ ব্লগটো আপোনালোকৰ ওচৰৰ পৰা সামৰিছোঁ। বাই বাই।